নমস্কাৰ বন্ধুসকল, মটিভেশ্যন চেনেলটোৰ পৰা সকলোলৈকে স্বাগতম জনাইছোঁ। যি অন্যৰ দুখ কষ্টক নিজৰ বুলি ভাবি আপোন কৰি ল'ব পাৰে, তেওঁৱেইটো আচল মানুহ হয়। যি বিপদৰ সময়ত কাষত থাকে, সহায় কৰে, তেওঁৱেইটো ভগৱান হয়। নম্ৰতাৰে কথা কোৱা, প্ৰত্যেক মানুহক আদৰ যত্ন কৰা, সকলোৰে প্ৰতি কৃতজ্ঞতা জনোৱা আৰু ক্ষমা বিচৰা, এই সমস্ত গুণ যিসকলৰ আছে, তেওঁৱেই বিশেষ মানুহ হৈ পৰে কাষৰ মানুহৰ ওচৰত। এবাৰ এজন ভক্তই ভগৱানক প্ৰশ্ন কৰিছিল, কেনেকৈ তোমাক পূজা কৰিম প্ৰভু? ভগৱানে এই প্ৰশ্নৰ উত্তৰত কৈছিল যে তুমি সকলো সময়তে হাঁহি থাকা আৰু আনকো হঁহাৰ কাৰণ হৈ থাকা, বাছ তেতিয়াই মোক পূজা কৰা হৈ যাব। যি ব্যক্তিয়ে সকলো সত্য কথা চিধাচিধিকৈ স্পষ্টভাৱে ক'ব পাৰে, তেওঁৰ কথা সকলো সময়ত তীব্ৰ আৰু কষ্টৰ হয়। কিন্তু এই ধৰণৰ ব্যক্তিয়ে কাকো নঠগায়, কাকোকে বঞ্চনা নকৰে। এজন মানুহক মই অনেক ভৰসা কৰিছিলোঁ। তেওঁ মোক শিক্ষা দিছিল যে ইয়াৰ পাছত আৰু কাৰো ওচৰত ভৰসা নকৰিবা। যেতিয়া আপোনাৰ পকেট ভৰ্তি টকা থাকে, তেতিয়া আপোনাক ভুল পথে লৈ যাব পাৰে। কিন্তু যেতিয়া পকেট খালী থাকে, তেতিয়া সেই খালী পকেটে জীৱনৰ প্ৰকৃত অৰ্থ বুজাই দিব পাৰে। জীৱনটোক চোৱাৰ ধৰণ সকলোৰে বেলেগ বেলেগ। সকলোৱে জীৱনক বেলেগ বেলেগকৈ প্ৰত্যক্ষ কৰে। কোনোৱে ষ্টেটাছৰ মাধ্যমত মনৰ কথা প্ৰকাশ কৰি পেলায়, আৰু কোনোবা এনেকুৱাও থাকে যি গীতাৰ ওপৰত হাত থৈ সত্য কথা নকয়। ঘৰৰ ভিতৰত যিমান ইচ্ছা মন খুলি কান্দি লোৱা, কিন্তু দৰজা সকলো সময়তে হাঁহি মুখেৰে খুলিবা। যেতিয়া মানুহজনে জানিব পাৰিব যে তুমি ভিতৰৰ পৰা ভাঙি পৰিছা, তেতিয়া তোমাৰ দুৰ্বলতাৰ সুযোগ লোৱাৰ চেষ্টা কৰিব। যদি তুমি এটা ভাল জীৱন পাবলৈ বিচৰা, তেনেহ'লে প্ৰত্যেকটো দিন দৌৰিব লাগিব, কাৰণ সংঘৰ্ষ বিনে একোৱেই লাভ কৰিব নোৱাৰি। জীৱনৰ প্ৰত্যেকটো মুহূৰ্ত অলপ অলপকৈ শেষ হৈ যায়, যেনেকৈ হাতৰ মুঠিৰ পৰা অলপ অলপকৈ বালি শেষ হৈ যায়। কাৰোবাৰ ওচৰত যদি মূৰ দোৱাবলৈ হয়, তেনেহ'লে ঈশ্বৰৰ ওচৰত মূৰ দোৱা। আজিলৈ ইমানেই। লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব।